আজি এই 7:30 নবজতে এনেকা ৰ'দ দিছে মানে এই ৰাস্তাত খোজ কাঢ়াটোই দিগদাৰ হৈ পৰিছে মাহতে বাৰু ৰাতিপুৱাতে একদম সেই মানিকপুৰ আমাৰ তিনিআলিৰ পৰা খোজ কাঢ়ি আহিছে তো এই দুপৰীয়া সংখ্যা লগা হৈছে এই 7:30 নবজাতে ৰ'দত মই এতিয়া খোজ কাঢ়ি আছোঁ এই 7:30 বজাত মানে মই ষ্টেপছ কমপ্লিট কৰাৰ কাৰণে মই লাগি গৈছোঁ বাৰু নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ যিসকল নতুনকৈ ভিজিট কৰিছে চেনেলটোত ছাবস্ক্ৰাইব কৰক আৰু লাইকটো দি এই ভিডিঅ'টো শেষলৈকে চাই থাকক এটা স্কুলততো যাবই লাগিব তাৰ আগতে অলপমান ষ্টেপছ মিলাই গা পা ধুম আজিকালি ষ্টুডেণ্টবিলাকৰ বিভিন্ন নিচাৰ বিষয়ে গম পোৱা যায় মানে ষ্টুডেণ্টবিলাকৰ লগত যেতিয়া ভালকৈ কমিউনিকেট কৰা যায় তেওঁলোকৰ নিচাবিলাক এনেকুৱা ধৰণৰ মানে খাদ্যৰ নিচা নহয় নেটফ্লিক্স এমাজন প্ৰাইম OTT তাৰমানে এনেকুৱা ধৰণৰ প্লেটফৰ্মৰ প্ৰতি সিহঁতৰ নিচা বাঢ়িছে তাৰমানে এই বিশেষকৈ 9-10ত সিহঁতে বহুতখিনি মানে এনেকুৱা বস্তু ভাল পায় যিবিলাকত এনে ক্লাছ এই 9-10ত তেওঁলোকে বিশেষকৈ এনেকুৱা বস্তু সিহঁতে ভাল পায় যিটো সিহঁতৰ মানসিকভাৱে প্লিজাৰ দিয়ে এটা আনন্দ দিয়ে তো সেয়ে এতিয়া আনন্দ পোৱা কাম কৰিব বিচাৰিব যেতিয়া তেওঁলোকৰ পঢ়া শুনাবিলাকত মন কমকৈ বহে আচলতে সেইটোৱে আৰু এতিয়া মেইন গাৰ্জেনবিলাকৰ কাৰণে এটাই চেলেঞ্জ হৈ পৰিছে আচলতে কেনেকৈ এইবিলাকৰ পৰা দূৰত ৰাখিব মানে বিশেষকৈ মোবাইলটো আৰু এই মোবাইলটোতো সৰুতেই দিয়া যায় তো সেয়ে ময়ো যোৱাকালি মোৰ দুজনমান ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ তো সিহঁতৰ মেইন যিটো নিচা সেইটো হৈছে নেটফ্লিক্স আৰু নেটফ্লিক্সৰ ছিৰিজ একদম পূৰা কণ্টিনিউৱাছলি যেতিয়া মানে ঘৰৰ পৰা মানে স্কুলৰ পৰা ঘৰ যায়ে নাপায় তো তাতেই খাই দাই একদম ভাতো খাই থাকে ইফালে নেটফ্লিক্সৰ ছিৰিজ চোৱা আৰম্ভ কৰি দিয়ে তো সেইটো এটা বহুত ডেঞ্জাৰাছ নিচা হয় সেইটো কেনেকৈ কি কৰিব পৰা যায় চিন্তা কৰক গাৰ্জেনসকল এনে ধৰক টিভি বা মোবাইল তেনেকৈ ছিৰিজ চোৱাটো বেয়া নহয় যদিহে সময় মিলে কিন্তু আজিকালি এই টিউশ্যন ক্লাছ কৰোঁতে সময় একেবাৰে নিমিলে আৰু এই স্কুলবিলাকো হৈছে দূৰৈত মানে কোনোবা যায় বিজনীত কোনোবা যায় সৰভোগত একদম সোনকালে ওলাব লগা থাকে যাৰ কাৰণে ৰাতিপুৱা একদমেই পঢ়া শুনা নহয় আৰু ৰাতিও তেনেকৈ টিউশ্যন পাতি বেছিকৈ হোৱাৰ ফলত সন্ধিয়াও মানে পঢ়া দেৰিকৈ আৰম্ভ কৰা যায় আৰু তাতেই যদি ছিৰিজ এখন চাব লগা হয় পঢ়া শুনা কেনেকৈ হ'ব তো ৰিজাল্ট কেনেকৈ পাব তো আল্টিমেটলি প্ৰব্লেমটো ক'ত হৈ আছে সেইটো বস্তুত গুৰুত্ব দিব লাগিব আৰু কি অকল নেটফ্লিক্স বুলি নহয় ইনষ্টাগ্ৰাম এটা ডাঙৰ নিচা যিহেতু মই শিক্ষাৰ লগতে জড়িত সেইকাৰণে আজিৰ ভিডিঅ'টোত শিক্ষাৰ লগত জড়িত টপিক এটা অৰ্থাৎ ষ্টুডেণ্টৰ লগত যি প্ৰব্লেম হৈ আছে তো তাৰ ওপৰতে কথা পাতিছোঁ আৰু গাৰ্জেনখিনিও যিহেতু ভিডিঅ'খিনি চাই এই ভিডিঅ'ৰ যোগেদিয়ে কথাখিনি ক'ব বিচাৰিছোঁ আচলতে মিটিংবিলাকত ইমান বিষয়ে এইবিলাক ডিটেইলছ এনালাইচিছ কৰা নহয় তো সেই বিষয়টোত গুৰুত্ব দিব যে নেটফ্লিক্স হওক ইনষ্টাগ্ৰাম হওক বা যিকোনো মানে মোবাইলটোৰ এডিকশ্যনৰ পৰা কিবাকৈ হ'লেও আঁতৰত ৰাখিব চেষ্টা কৰক লাগিলে সিহঁতৰ লগত বহি থাকক সিহঁতে যেন সেই বস্তুটোৰ প্ৰতি এডিক্টেড হৈ নাথাকে আৰু নিজৰ যি কৰণীয় কাম আছে প্ৰেক্টিছ কৰিব লগা আছে মেথছ হওক ছায়েন্স হওক যি বিষয় হওক তো সেইখিনি বিষয়ে পঢ়া শুনাখিনি দেখাই দিব নালাগে জাষ্ট তেওঁলোকৰ লগত থাকি সেই এডিকশ্যনখিনিৰ পৰা যেন দূৰত থাকিব পাৰে সেইখিনিত ইম্পৰ্টেঞ্চ দিয়ক তো খোজ কৰাটো হৈ গ'ল 3000 ষ্টেপছ কমপ্লিট হ'ল এতিয়া অলপমান জাম্পিং এক্সাৰচাইজ তাৰপিছত এতিয়া গা ধুব লাগে সমা এতিয়া এই দৈ খাই স্কুলত যাওঁ স্কুলত যাবৰ কাৰণে ৰেডি হৈ আছোঁ কেনেকৈ খাবা কেনেকৈ যাব চেক কৰা বুলি কয় তাত চিয়াত চিট দিছা নেকি চা ঠাণ্ডা হৈছে মানে তুলসীৰ পাতৰ দিছা খাব আছে ডিটক্স ৱাটাৰ I shall keep my parents, teacher. ক্লাছ হৈ গ'ল ছুটিৰ সময় ওপৰত মেঘ বাৰু আছে আজি ইমান গৰম দিছে সঁচাকৈ আবেলি বৰষুণ অহাৰ চান্স আছে বাৰু ছুটি হ'ল বাৰু এতিয়া ঘৰত গৈ আছোঁ তাৰপিছত ভাত চাত খাই আকৌ আহিবই লাগিব চেণ্টাৰত তো ঘৰত আহি পালোঁ ধুবৰাক এটা কথা সুধোঁ মানে ভাড়া মাৰি 9ত পৰা 10ত পৰা চলি ডেঞ্জাৰ কথা হৈছে এতিয়া এই মানে ৰাস্তাত দেখা কেইটামান বস্তু আচলতে আমাৰ বেয়া লাগে যে এই ৰাস্তাত ধৰক সৰু সৰু ল'ৰাবিলাকে যে পিলি চলায় তাৰপিছত কিছুমান একদম ৰাস্তাৰ হেৰিবিলাকত দোকানবিলাকত এই মদ বিক্ৰী কৰা দোকান সেইটো এটা ডেঞ্জাৰ সেইটো এটা বিৰাট ডেঞ্জাৰ হৈ গৈছে চিটুৱেশ্যন অঁ চিটুৱেশ্যন বেলেগ কথা কিন্তু দোকানত ৰখি থাকে ৰাতিৰ লাগি এটা বেয়া আমাৰ পৰিৱেশবিলাক বেয়া হৈ আছে কিন্তু ভাল কৰিব লাগিব মানে কিছুমান বস্তু বেয়া লাগে এইবিলাক আমি এতিয়া ভাত খাব লাগে আহি পালোঁ ইমান গৰম সঁচাকৈ এই গৰমত এই কাঠল খাব লাগে গৰমত কাঠল আনি থোৱা আছে পাৱাৰফুল ভলিউমিটিছ সোমাইছিলি নেকি কিমান কি চাই আছা আজিও কাঠল আছিল
খালোঁ এদিন ৰবা এতিয়া ভাত খাওঁ পুৰা মানুহ ভিৰ মানে এটা এক্সিডেণ্ট হ'ল ইয়াতে এইমাত্ৰ মানে এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল তাতে পিলপিলি এখনে ওচৰত থকা গোটেই বাইক কেইখনক একদম মহতিয়াই লৈ গৈছে আৰু মানুহ 2-3জন বেয়া পাইছে আৰু দুখ পাইছে 2-3জন আঘাতপ্ৰাপ্ত হৈছে বাকী স্কুটি ভাঙিছে স্কুটি বাইক দুখনমান মানে ভাঙি দিছে পুৰা এতিয়া ক্লাছ চলি আছে মই ক্লাছ কৰি আছোঁ তো আজিৰ ক্লাছ হৈ গ'ল আমাৰ এই এৰিথমেটিক অফ ইণ্টেজাৰ্ছ এই চেপ্টাৰটো হৈ আছে বৰ্তমান এডভান্স মেথছৰ তো এতিয়া বন্ধ চন্ধ কৰি লৈ যাব লাগে এফালে মোৰ সেই পুৰাণী ৰুমটোত আহিলোঁ মানে এখন ফেন আছে ইয়াতে এই ফেনখন লৈ যাওঁ পুৰা পেকিং হৈ আছে আনবক্সিঙে কৰা নাই এতিয়ালৈকে কাজিয়া লাগিলি কাজিয়া লগা কথা ভাবছা টেবুল ফেন এই বস্তুটাত ইডাল দাণ্ডা আছে তাত দুজনে খোজকাঢ়ি আছোঁ আজিও আমাৰ গেটৰ ইয়ালৈকে ভাত চাত খাই আহি এতিয়া আমি আকৌ আমাৰ উদ্দেশ্য সফল কৰিম আমাৰ 6000 ষ্টেপছ খোজকাঢ়ি আছোঁ ইফালে মা খোজকাঢ়ি আছে কোন চাই ময়ো খোজকাঢ়ি আছোঁ আৰু ইও খোজকাঢ়ি আছে সুস্মিতা আৰু আজি এই গট্টা কুস্তি 2 বুলি যিখন চিনেমা আছে মই এইখন অলপমান চালোঁ গট্টা কুস্তি 1খন চাইছিলোঁ এখন আছিলে এই চুলি খাটা আছিল জাপিটাৰ মই মানে গান শুনি আছিলোঁ য়েছ বছ এলবাম মই আল্টিমেটলি যিমানখিনি সময় পাওঁ প্ৰায় দিনত একবাৰ হ'লেও য়েছ বছ এই এলবামৰ গানটো মানে শুনোৱে প্ৰায় আমাৰ শ্বাহৰুখ খান যি আছিল চিনেমাখনত আল্টিমেট লাগে গানকেইটা আমাৰ একদম সেই দমকল পাৰৰ সেইফালৰ পৰা এইফালে 50 খৰচ হৈ যায় একবাৰত 50 খৰচ হিচাপ কৰবাই নালাগে মানে একদম পূৰা হিচাপ কৰা আছে 50 খৰচ লেপটপ চেপটপ বন্ধ কৰি ল'লোঁ কাম হৈ গ'ল শুব লাগে